মই ডক্টৰ Chandra Kumar Das, হৃদৰোগ বিশেষজ্ঞ। বৰ্তমান মই এপলো ইণ্টাৰনেশ্যনেল হস্পিটেল আৰু নৰ্থ ইষ্ট হাৰ্ট চেণ্টাৰত কৰ্মৰত অৱস্থাত আছোঁ। আজিৰ এই ভিডিঅ'ৰ এটা বিশেষ উদ্দেশ্য আছে। মই যোৱা 10 বছৰ কাৰ্ডিঅলজি লগত জড়িত থাকি প্ৰেক্টিছ কৰি এটা বস্তু দেখিছোঁ যে বিশেষকৈ হাৰ্ট এটেক এটা বৰ ডিভাষ্টেটিং ডিজিজ হয়, বিধ্বংসী বেমাৰ বুলি কওঁ। আপোনালোকে হয়তো জানে যে হাৰ্ট এটেক হোৱাৰ পিছত বহুত মৃত্যুৰ আশংকা বাঢ়ি যায়। পৃথিৱীত 33% মানুহৰ প্ৰায় হাৰ্ট এটেকত বা হাৰ্ট ডিজিজত মৃত্যু হয়। এবাৰ হাৰ্ট এটেক এটা হ'লে প্ৰায় 20% মানুহ হস্পিটেল গৈয়ে নাপায়, আৰু 20% মানুহ হস্পিটেল গৈ পোৱাৰ পিছতো আমি সকলোখিনি চিকিৎসা প্ৰদান কৰাৰ পিছতো কিছুমান কমপ্লিকেশ্যন হওক বা হাৰ্ট এটেকৰ কমপ্লিকেশ্যনৰ কাৰণে হয়, তেওঁলোকৰ মৃত্যু মুখত পৰে। আৰু বাকীখিনি মানুহৰ কথা ক'ম এতিয়া। যিসকল মানুহক আমি ট্ৰিটমেণ্ট কৰোঁ, আপোনালোকে হয়তো জানে যদি হাৰ্ট এটেক হয়, আমি এটা এনজিঅ'প্লাষ্টি বা বাইপাছ চাৰ্জাৰী আদিৰ জৰিয়তে সেইবিলাক যিবোৰ ব্লক থাকে সেইবিলাক আমি নিৰাময় কৰোঁ। এই যিটো চাৰ্জাৰী বা প্ৰচিডিঅ'ৰ এনজিঅ'প্লাষ্টি প্ৰচিডিঅ'ৰ, তাত হস্পিটেল ভেদে 3 পৰা 5-6 লাখ টকালৈকে খৰচ হ'ব পাৰে। সেইটো হৈছে প্ৰথম হস্পিটেলাইজেশ্যন কষ্ট। তাৰপিছত মানে হস্পিটেলৰ পৰা ডিচাৰ্জ হোৱাৰ পিছতো প্ৰতি মাহে কিছুমান মেডিচিন আজীৱন খাই থাকিব লাগে। গতিকে মেডিচিন লাগে, যিবিলাক হাৰ্ট এটেকৰ মেডিচিন যেনেকৈ ইক'স্প্ৰিন, ক্লোপিডগ্ৰেল বা টিকাগ্ৰেলৰ, ষ্টেটিনছ, এণ্টি এনজাইনেল মেডিচিনছ, বিটা ব্লকাৰ্ছ, হাৰ্ট ফেইলৰ কাৰণে কিছুমান মেডিচিন ইত্যাদিবিলাক মিলাই প্ৰতি মাহে এজন হাৰ্ট এটেকৰ মানুহৰ প্ৰায় 5,000 পৰা 7,000 টকা খৰচ হয়। গতিকে আপোনালোকে ভাবক, যিজন মানুহৰ হাৰ্ট এটেক হয়, সেইজন মানুহে যদি এজন পৰিয়ালৰ আৰ্নিং মেম্বাৰ হয়, তেতিয়াহ'লে তেওঁৰতো আৰ্নিঙতো সমস্যা হয়। কিছুমান কাম তেওঁলোকে কৰিব নোৱাৰা হৈ যায়। বিশেষকৈ যিবিলাক কামত বেছি শক্তিৰ প্ৰয়োজন হয়, কষ্ট কৰিব লগা হয়, সেইবিলাক কৰিব নোৱাৰা হয়। তাৰ লগতে প্ৰতি মাহে প্ৰায় 5,000 পৰা 7,000 টকাৰ মেডিচিনেই খাব লগা হয়। তাৰ লগতে হস্পিটেল আকৌ মাজে মাজে ভিজিট সেইবিলাকতো আছে। গতিকে এই গোটেইখিনি এটা পৰিয়ালৰ কাৰণে ডাঙৰ অৰ্থনৈতিক অসুবিধা মানে হয়। গতিকে মোৰ কথাটো হৈছে, কিয়নো আমি সেই হাৰ্ট এটেকলৈ যাব লাগে? তাৰ আগতে আমি হাৰ্ট এটেকটো প্ৰিভেণ্ট কৰিব নোৱাৰোঁ নেকি? হাৰ্ট এটেকৰ পৰা বাচি থাকিব নোৱাৰোঁ নেকি? আমিতো সকলোৱে জানো যে প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ। গতিকে মোৰ কথাটো হৈছে, উই শুড এভইড হাৰ্ট ডিজিজ, উই শুড এভইড হাৰ্ট এটেক। আমি কেনেকৈ এভইড কৰিব পাৰিম? বিশেষকৈ 40 বছৰৰ পিছতে মই কওঁ, 40 বছৰৰ পিছতে আমি সাৱধান হৈ যোৱা উচিত। এনেকুৱা সাৱধান হৈ যোৱা উচিত, বিশেষকৈ আমাৰ খাদ্য অভ্যাসৰ পৰিৱৰ্তন কৰা উচিত। যিবিলাক খাদ্য স্বাস্থ্যৰ কাৰণে হানিকাৰক সেইবিলাক ত্যাগ কৰা উচিত। যেনেকৈ ধূমপান ত্যাগ কৰা উচিত, মদ্যপান ত্যাগ কৰা উচিত, আৰু সৰু সৰু বস্তু যেনেকৈ আমি চেনি কমাই দিয়া উচিত, নিমখৰ পৰিমাণ কমাই দিয়া উচিত, ডেইৰী প্ৰডাক্ট কমাই দিয়া উচিত, যিকোনো নিমখীয়া বস্তু মানে কমাই দিয়া উচিত। চুইট বিভাৰেজেছ সেইবিলাক বহুত হানিকাৰক, সেইবিলাক কমাই দিয়া উচিত। তাৰপিছত যিবিলাক মানুহৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে, যেনেকৈ ডায়েবেটিছ, হাইপাৰটেনশ্যন, ডিছলিপিডিমিয়া, বা পৰিয়ালত মা দেউতাৰ বা চিবলিংছৰ যদি হাৰ্টৰ বেমাৰ হৈছে, বিশেষকৈ হাৰ্ট এটেক হৈছে, তেওঁলোকে হস্পিটেলত আহি বা হৃদৰোগ বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি কিছুমান টেষ্ট, যাৰ জৰিয়তে হাৰ্টত ব্লক হৈছে নেকি সেইবিলাক চোৱা উচিত। যেনেকৈ ECG, ইক'কাৰ্ডিঅ'গ্ৰাফি, ট্ৰেডমিল টেষ্ট বা CT কোৰোনাৰী এনজিঅ'গ্ৰাফি ইত্যাদি কৰিলে আমি হাৰ্টৰ কণ্ডিশ্যন কেনেকুৱা আছে গম পাব পাৰোঁ। গতিকে এই যিবিলাক টেষ্ট কৈছোঁ মই, বিশেষকৈ ECG, ইক'কাৰ্ডিঅ'গ্ৰাফি, ট্ৰেডমিল টেষ্ট, এইখিনি 5-6 হাজাৰ টকাৰ ভিতৰতে যিকোনো হস্পিটেলত গুৱাহাটীত বা য'তেই নহওক সম্ভৱ হয়। গতিকে আপোনালোকে ভাবক, যিখিনি 6 হাজাৰ টকা জাষ্ট আমি হাৰ্টৰ বিষয়ে গম পাব পাৰোঁ, কিন্তু এবাৰ হাৰ্ট এটেক হ'লে কিন্তু প্ৰতি মাহে সেইখিনি টকাৰ মানে দৰৱ আমি মানে তেনে ৰোগীয়ে খাব লগা হয়। গতিকে আমি কিয়নো হাৰ্ট এটেক হোৱাৰ আগতে হাৰ্ট ডিজিজৰ পৰা মুক্ত হৈ থাকিব নোৱাৰোঁ? ইয়াৰ লগতে আৰু ক'ম যে খাদ্যাভ্যাস বা চেকআপৰ পিছতো
কিছুমান আৰু পৰিৱৰ্তন যেনেকৈ কিছুমান এক্সাৰচাইজ বা যোগাসন আজিকালি গুৱাহাটীত যেনেকৈ বহুত জিম আছে এটলিষ্ট আপোনালোকে বাকী মাছল ট্ৰেইনিং কৰক নকৰক কাৰ্ডিঅ'লজিষ্ট ট্ৰেডমিলত এঘণ্টা যেনেকৈ হ'লেও সময় উলিয়াই খোজ কাঢ়িবলৈ চেষ্টা কৰে সেইখিনি চাফিচিয়েণ্ট ডেইলি যদি এঘণ্টা সময় মানে খোজ কাঢ়ে বেগাই খোজ কাঢ়ে সেইখিনি তেওঁ অকল হাৰ্ট ডিজিজ বুলিয়ে নহয় যিকোনো বেমাৰৰ কাৰণে মানে আমাৰ শৰীৰৰ মানে কাৰ্যৰ কাৰণে সেইখিনি এক্সাৰচাইজ বহুত দৰকাৰ আনকি এক্সাৰচাইজে আমাৰ যিখিনি মেণ্টেল ষ্ট্ৰেছ থাকে বা টোপনিৰ প্ৰব্লেম থাকে সেইখিনিৰ পৰা আমাক মানে বচাই ৰাখিব পাৰে সেইখিনিৰ পৰা লাঘৱ কৰি দিয়ে বিশেষকৈ গুৱাহাটীৰ কাৰণে যদি কওঁ তেতিয়াহ'লে মানুহৰ গুৱাহাটীত যিখিনি মানুহে চৰকাৰী হওক বেচৰকাৰী হওক কাম কৰি আছে বা আন চহৰতো আজিকালি ইভেন গাঁৱতো দেখা গৈছে যে মানুহৰ মানসিক চাপ বহুত বেছি মানসিক চাপৰ কাৰণে হাৰ্ট ডিজিজৰ মানে যিটো পাৰ্চেণ্টেজ যিটো 4 গুণ বাঢ়ি যায় গতিকে মানসিক চাপৰ পৰা কেনেকৈ আমি তেতিয়া কাম বন নকৰাকৈ থাকিব নোৱাৰোঁ গতিকে মানসিক চাপৰ পৰা যিবিলাক পদ্ধতিৰ জৰিয়তে আমি মানসিক চাপ লাঘৱ কৰিব পাৰোঁ সেইখিনি আমি কৰা উচিত তাৰ ভিতৰত মই ক'লোৱে এক্সাৰচাইজ কৰিব পাৰি যোগাসন কৰিব পাৰি আৰু কিছুমান ৰিলিজিয়াছ ঠাই হওক কিছুমান মন্দিৰ হওক বা কিছুমান ৰিলিজিয়াছ গেডাৰিং সেইবিলাকতো আমি মানসিকভাৱে বহুত মানসিক চাপমুক্ত হ'ব পাৰোঁ তাৰ লগতে কিছুমান তেনেকুৱা ট্ৰেইনিং থাকে প্ৰগ্ৰেম থাকে সেইবিলাকো কৰিব পাৰোঁ তাৰপিছত আৰু ক'ম যে আজিকালি যিহেতু ডিজিটেল যুগ আমি ইউটিউব বা গুগলত আমি যদি টাইপ কৰোঁ ইমিডিয়েটলি আমি বহুত বস্তু তথ্য পাই যাওঁ মানে যিজন মানুহৰ যেনেকুৱা ধৰণৰ লাইফষ্টাইল যেনেকুৱা ধৰণৰ ধৰক চাপ মানসিক চাপ অনুভৱ কৰে তাৰ বহুত উপায় আমি পাই যাওঁ গতিকে সেইবিলাকৰো সুবিধা গ্ৰহণ কৰা উচিত গতিকে মই আজি গোটেই ভিডিঅ'ৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিম যে এভইড হাৰ্ট ডিজিজ